মই এটি স্বৰচিত কবিতা পঢ়ি শুনাব লৈছোঁ। কবিতাটোৰ শিৰোনামা বিচ্ছেদ। বিচ্ছেদৰ বিড়ম্বনা নুবুজিবা তুমি, কাৰণ তোমাৰ হৃদয় নামৰ বস্তুটোৱেই নাই। যদি থাকিলে হয় তুমি মোৰ মৰমবোৰৰ নামত কলংক নানিলা হয়। তোমাৰ কথাই মোৰ বুকু হুলে বিন্ধালি বিন্ধিছে। বাৰে বাৰে মনলৈ আহিছে সেই শব্দশাৰী। একেবাৰে সঁচা ক'লা জান, মোৰ সঁচাই মনত নপৰে তোমালৈ। এপাত যেন জোঙাকাৰ মোৰ বুকু ভেদি পাৰ হৈ গৈছে। তেন্তে মইহে তেওঁক আমনি কৰোঁ নেকি? মোৰ এটাই প্ৰশ্ন, সঁচা নেকি? অন্তৰৰ পবিত্ৰতাক নকৰোঁ কলংকিত। কুলুষিত কালিমা নাসানো গাত। অস্বীকাৰ নকৰোঁ, হয়তো হ'ব পাৰে ভুল মোৰ। মৰম নামৰ গছডালত যেতিয়া কাঁইট থাকে তেতিয়া বৰ বেয়াকৈ বিন্ধে হৃদয়ত। আন্ধাৰ নিশা নিবিচাৰোঁ আৰু জোনাকৰ পোহৰ। পূৰ্ণিমা নিশাত ধিমিক ধামাক জোনাকী পৰুৱা, সেয়াই মোৰ অমানিশাৰ চন্দ্ৰমা। টোপে টোপে চকুৰ পৰা পৰিছে বৰষুণ। পূৰ্ণিমা নিশা নিবিচাৰোঁ বাৰিষা। লালসাৰ লেলিহান জুইত পৰি মৰিব খোজা নাই। মোৰ এখন সঁচা হৃদয় আছে, য'ত আছে মাথো শীতল মৰমৰ বাঁহ। ধন্যবাদ।